নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় সকলোৰে ভাল। আৰু আজি আপোনালোকৰ বাবে আগবঢ়াইছোঁ আকৌ এটি নতুন ভিডিঅ'। আৰু আজিৰ ভিডিঅ'তে আপোনালোকে দেখিবলৈ পাব 36 চাইজৰ ব্লাউজ কাটিং সহজে ঘৰতে কেনেদৰে কৰিব। আহকচোন চাওঁ তেনেহ'লে ভিডিঅ'টি বলক আৰম্ভ কৰোঁ। এয়া মই প্ৰথমে লাইনিংটো দুভাঁজ কৰি দীঘলে লৈছোঁ আৰু এতিয়া বেক পাৰ্টটো মই প্ৰথমে কাটিং কৰি দেখাম আপোনালোকক। সেইবাবে মই বেক পাৰ্টৰ কাৰণে লেন্থ ল'লোঁ 15 ইঞ্চ আৰু এতিয়া শোল্ডাৰ লৈছোঁ 6 ইঞ্চ, আৰ্ম হোল লৈছোঁ 5.5 ইঞ্চ আৰু এতিয়া চেষ্টৰ চাইজ লৈছোঁ মই 9 ইঞ্চ। যিহেতু 36 চাইজৰ চিলাম আৰু 36ক 4এ ডিভাইড কৰিলে আপোনাৰ 9 ইঞ্চ হ'ব আৰু 2 ইঞ্চ মই এক্সট্ৰাকৈ লৈছোঁ চিলাইৰ বাবে। আৰু খুব সহজে ঘৰতে যদি আমি নিজে নিজৰ ব্লাউজটো কাটিং কৰি চিলাই কৰিব পাৰোঁ, কিমান ভাল কথা নহয়নে বাৰু। আৰু এতিয়া ডিঙিৰ বহলটো লৈছোঁ মই এয়া 3 ইঞ্চ আৰু এইপিনে পিঠিৰ দটো লৈছোঁ মই 9 ইঞ্চ। এনেদৰে মই ভালদৰে মাৰ্ক কৰি লৈছোঁ আৰু পিঠিৰ বহলটো দিছোঁ মই 3 ইঞ্চ। আৰু এতিয়া কমৰৰ চাইজটো দিছোঁ মই 8 ইঞ্চ আৰু 2 ইঞ্চ মই এক্সট্ৰাকৈ লৈছোঁ আৰু এনেধৰণে চিনটো মই দি লৈছোঁ। আৰু এতিয়া আৰ্ম হোলৰ শ্বেপ দিবৰ বাবে মই আৰ্ম হোলৰ পৰা 1 ইঞ্চ ওপৰত এনেদৰে মাৰ্ক কৰি লৈছোঁ আৰু এতিয়া এনেধৰণে ৰাউণ্ড শ্বেপ দি লৈছোঁ। আৰু ভিডিঅ'টো মই ৰাতি কৰা সেইবাবে অকণমান মানে আন্ধাৰ টাইপৰ দেখিছে। আৰু এইপিনে আকৌ 5 ইঞ্চত মই মাৰ্ক কৰিছোঁ, যিহেতু বেক পাৰ্টটোত আমাৰ টেকিং দিয়া হয় সেইবাবে আকৌ সেই চিনটোৰ পৰা ওপৰলৈ মই 4 ইঞ্চত এনেদৰে মাৰ্ক কৰি চাইডে চাইডে আধা ইঞ্চ এনেদৰে চিন দি ল'লোঁ আৰু এয়া আমাৰ বেক পাৰ্টটো কাটিং কৰি হৈয়ে গ'ল। আৰু এতিয়া ফ্ৰণ্ট পাৰ্টটো মই কেনেদৰে কাটিং কৰোঁ আপোনালোকে চাই যাওকচোন। এয়া প্ৰথমে লাইনিংটো ওপৰত মই আকৌ সেই বেক পাৰ্টটো বহাই ল'লোঁ আৰু 1 ইঞ্চ এক্সট্ৰাকৈ লৈছোঁ কাপোৰটো আৰু এনেদৰে মই আঁচ টানি ল'লোঁ ভালকৈ। আৰু এতিয়া বেক পাৰ্টটো মই আঁতৰাই ল'ম। ফ্ৰণ্ট পাৰ্টৰ কাৰণে লেন্থ লৈছোঁ একেধৰণে মই 15 ইঞ্চ আৰু শোল্ডাৰ লৈছোঁ 6 ইঞ্চ। এয়া মই শোল্ডাৰ লৈছোঁ 6 ইঞ্চ আৰু আৰ্ম হোল লৈছোঁ 5.5 ইঞ্চ। আৰু এতিয়া চেষ্টৰ চাইজ লৈছোঁ 9 ইঞ্চ। যিহেতু আমি 36ক 4এ ডিভাইড কৰিলে 9 হয় আৰু 2 ইঞ্চ মই এক্সট্ৰাকৈ লৈছোঁ। আৰু এতিয়া ডিঙিৰ বহলটো লৈছোঁ মই ফ্ৰণ্ট ছাইডৰ বাবে 3 ইঞ্চ আৰু ডিঙিৰ দটো লৈছোঁ মই 6 ইঞ্চ আৰু এনেধৰণে ভালদৰে মই মাৰ্ক কৰি লৈছোঁ আৰু বহলটো 3 ইঞ্চে লৈছোঁ। আৰু এতিয়া শোল্ডাৰৰ পৰা আপোনালোকে এনেদৰে সোঁ মাজতে 11 ইঞ্চত এটা মাৰ্ক কৰিব। এতিয়া এক্সট্ৰা যিটো 1 ইঞ্চ লৈছিলোঁ তাৰ পৰা এনেধৰণে 8 ইঞ্চত মাৰ্ক কৰিছোঁ আৰু এতিয়া 8 ইঞ্চক দুভাগ কৰিলে 4 ইঞ্চ হ'ব। এনেধৰণে 4 ইঞ্চত এটা মাৰ্ক কৰি ল'ব আৰু এতিয়া আৰ্ম হোলৰ শ্বেপ দিবৰ বাবে এনেধৰণে 1 ইঞ্চত ৰাউণ্ড শ্বেপ কৰিবৰ বাবে 1 ইঞ্চ ওপৰত এটা আঁচ টানি ৰাউণ্ড শ্বেপ কৰি ল'ব দুইটা চাইডে। আৰু এতিয়া আৰ্ম হোলৰ পৰা 2.5 ইঞ্চত এনেধৰণে এটা চিন দি ল'ব আৰু ডিঙিৰ চাইডেও এনেধৰণে 5.5ত চিন দি এনেধৰণে আঁচটো টানি দিব। আৰু এতিয়া ব্ৰা কাটটো আমি কেনেধৰণে কাটিং কৰিম চাওকচোন। এতিয়া যিটো আঁচ টানি থৈছোঁ 8 ইঞ্চত তাৰ ওপৰত 1 ইঞ্চ আৰু তল চাইডেও 1 ইঞ্চত এনেধৰণে দুইটা চাইডে আপোনালোকে মাৰ্ক কৰি ল'ব আৰু ব্ৰা কাটৰ তলৰ পাৰ্টটো এনেধৰণে আঁচ টানি ল'ব। আৰু এতিয়া
এইটো ছাইডেও আপোনালোকে 5.5ত এনেধৰণে আঁচ টানি লগাই দিব। আৰু এতিয়া যিটো আমি 1 ইঞ্চত চিন দি থৈছিলোঁ, এয়া এনেধৰণে পাৰ্টকেইটা আমি চিন দি ল'লোঁ। আৰু এতিয়া চাওকচোন কিমান সহজে ব্লাউজটো ফ্ৰণ্ট পাৰ্টটো আমাৰ ৰেডি হৈ গ'ল। ফ্ৰণ্ট পাৰ্টকেইটা আমাৰ ৰেডি হৈ গ'ল। খুব সহজে আপোনালোকে নিজে নিজৰ ব্লাউজটো কাটিং কৰি আপোনালোকে চিলাব পাৰিব। আৰু এয়া মোৰ ফ্ৰণ্ট পাৰ্টকেইটা কাটিং কৰি হৈয়ে গ'ল। আৰু এতিয়া আপোনালোকক দেখাম বেল্টৰ চাইজটো কেনেধৰণে আপোনালোকে কাটিং কৰিব। বেল্টৰ চাইজটো কাটিং কৰিবলৈ আমি বেক পাৰ্টটো বহাই ল'ব লাগিব। আৰু এতিয়া এয়া 5 ইঞ্চত আৰু এটা চাইডে 5.4 ইঞ্চত চিন দি লৈ এনেধৰণে মই কাটিং কৰি ল'লোঁ বেল্টৰ চাইজটো। আৰু চাওকচোন কিমান সুন্দৰকৈ মোৰ ফ্ৰণ্ট পাৰ্টকেইটা কাটিং কৰি হৈ গ'ল। খুব সহজে আপোনালোকেও শিকিব পাৰিব। আৰু এতিয়া আপোনালোকক দেখাম ব্লাউজৰ মেইন কাপোৰটো আপোনালোকে কেনেধৰণে কাটিং কৰিব। যিহেতু মই আপোনালোকক লাইনিঙত দেখাইছিলোঁ, আৰু এতিয়া ব্লাউজৰ মেইন কাপোৰটো দুভাঁজ কৰি আপোনালোকে এনেধৰণে পাৰি ল'ব। আৰু তাৰ ওপৰতে লাইনিঙৰ পাৰ্টকেইটা এয়া বহাই লৈ এনেধৰণে আপোনালোকে সুন্দৰকৈ বহাই ল'ব। আৰু এনেধৰণে বহাই লোৱাৰ পাছত আপোনালোকে এয়া চিন দি ল'ব এনেধৰণে। আৰু মই যিহেতু অৰ্ডাৰ ব্লাউজ চিলাওঁ, সেইবাবে মই লগতেই কাটোঁ। কিন্তু আজি ভিডিঅ' বনাবৰ বাবেহে মই আজি আপোনালোকক এনেধৰণে পাৰ্টকৈ কাটিং কৰি দেখাইছোঁ। আৰু এতিয়া হাতটো কেনেধৰণে কাটিব চাওক। এয়া লেন্থ লৈছোঁ মই ব্লাউজৰ হাতটোৰ বাবে 8 ইঞ্চ, আৰু একেধৰণে বহলটো লৈছোঁ মই 8 ইঞ্চ। আৰু এতিয়া 8 ইঞ্চৰ চিনটোৰ পৰা এয়া দেখিছেনে, তললৈ মই 3 ইঞ্চত দিছোঁ। আৰু এনেধৰণে বেকাকৈ কৰি ওপৰলৈ লৈ গৈছোঁ। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি চাই ভাল লাগিলে নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব।